সুবিধাটো নেৰিব এনেকুৱা ঈশ্বৰৰ অৰ্থে কাম কৰিবলৈ পোৱা সুবিধা যদি পায় আগভাগ ল'ব যিমান ঈশ্বৰৰ অৰ্থে কৰিব তাৰ ফল আপুনি পাবই এক গুণ লগাইলে সহস্ৰ গুণ হয় এটো কথা মনত ৰাখিব কিন্তু আমাৰ বিলাকে আমি নকৰো কোনোবা দুদিন তিনদিন একেলগে পৰিলে আহি যাব আমিয়ে সদায় আছো নেকি এখন গাঁৱত আমিয়ে কিয় কৰিম বাকি বিলাক ক'ত গ'ল অৰ্জুনে শেষত শৰণ ল'লে আৰু ক'লে যে কৰিছে বচনম তব শৰণটো যদি শুদ্ধ নহয় শৰণটো ক'ত ল'ব লাগিব এটো যদি আমি গম নাপাওঁ তেতিয়াও বিপদ আছে বৰ্তমান আমাৰ দেশত শৰণ দিয়া বহুত মানুহ আহি গ'ল বিভিন্ন নাম ধাৰণ কৰিছে এজন মই মাজতে বাহিৰৰ এজন ভাল প্ৰবক্তা ভাল বৈদিক বহুত জ্ঞানী এজন মানুহৰ এটা ভিডিঅ' চাই আছিলো তেওঁ কৈছে বৰ সুন্দৰ কথা এটা তেওঁ কৈছে যে গুৰু সলনি কৰাটো বৰ্তমান ভাৰতৰ কাৰণে কি ডাঙৰ কথা 50-60 বছৰ 25 বছৰ মূৰে মূৰে ভগৱান সলনি কৰি আছে ভগৱানকে সলনি কৰি দিয়ে কিমান নিজে নিজে ভগৱান হৈ গ'ল তাৰ ঠিক নাই বোলে শাস্ত্ৰৰ কথা কোনে মানিব স্বয়ম্ভূ ভগৱান আহি গ'ল কিমান নিজকে ভগৱান বুলি কোৱা আৰু মানুহ বস তাতেই গৈ পেলাই শৰণাগতি হৈছে কেৱল স্বাৰ্থ গীতাত কৈছে কামস্তেৰ হিত জ্ঞান প্ৰপদ্যন্তে অন্য দেৱতা তম তম নিয়মম আস্থায় প্ৰকৃত্য নিয়তা স্বয়া সপ্তম অধ্যায় 20 নম্বৰ শ্লোক যিবিলাক মানুহৰ জ্ঞান কামনা বাসনাই অপহৰণ কৰি ল'লে অৰ্থাৎ যিবিলাক মানুহৰ যিটো জ্ঞান সেই বস্তুটো নাইকিয়া হৈ গ'ল কিয় কামনা বাসনাত অন্ধ হৈ গ'ল সেইবিলাক মানুহেহে অন্য দেৱ দেৱতাৰ ওচৰলৈ যায় সপ্তম অধ্যায় 20 নম্বৰ শ্লোক গীতা আমি এই কাৰণে শ্লোক নাম্বাৰ কওঁ যাতে আপোনালোকে প্ৰমাণ কৰি চাব পাৰে আমি এনে আমাৰ কথা নকওঁ আৰু ভগৱানে বৰ ইন্টাৰেষ্টিং কথা এটা কৈছে তাত जो जो जम जम तनुम भक्ता श्रद्धया अर्चितुमिच्छसि तैसा तैचा चला श्रद्धा तामेव विद्याम्यहम सप्तम अध्याय 21 নম্বৰ শ্লোক जी जी মানুহে जी দেৱতাৰ ওচৰত যাবৰ কাৰণে ইচ্ছা কৰে মই তেওঁলোকৰ হৃদয়তে থাকি সেইজন দেৱতাৰ প্ৰতি আৰু পুষাপ কৰি দিওঁ যা বেটা হেফালে যা মই কোৱা নাই সপ্তম অধ্যায় 21 নম্বৰ শ্লোক চাই ল'ব গীতা আৰু ভগৱানে কৈছে স এবায়ম ময়াতে অদ্য শ্ৰদ্ধয়া অৰ্চিতুম ইচ্ছসি লভতে স তত কামন ময়েব বিহিতান হিতান সেই সকলে বেলেগ বেলেগ দেৱতাক সেৱা কৰিও যিটো ফল পাব মই যদি এপ্ৰুভ কৰি দিওঁ হেতুহে দিব পাৰিব হেজনে নহলে তেওঁৰ ক্ষমতা নাই কাৰণ ব্ৰহ্মা পৰ্যন্ত যত যিমান আছে এডাল টিনৰ পৰা বুলি ব্ৰহ্মা পৰ্যন্ত সব ভগৱানৰ অধীনত চলি আছে মায়াৰ অধীন হৈ আছে ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সজ্জা মাজে আশ্ৰয় ঘুমতি যায় আৰু মায়াকাৰ ভগৱান কৃষ্ণৰ বহিৰংগ শক্তি ইয়াৰ পৰা কোনো পৰিত্ৰাণ পাব পৰা নাই এইকাৰণে শৰণটোৰ কথা বহুত ভালকে বুজিব লাগে আপোনাৰ যদি শৰণ শুদ্ধ হয় শেষ মুহূৰ্তটো আপোনাক এনেকুৱা কৰি গতি দি দিব যে আপুনি গমে নাপাব যিটো হাতত নাই তাত সুখ আছে বুলি ভাব আৰু সেই বস্তুটো পাবৰ কাৰণে দিন ৰাত একাকাৰ কৰি দিব এখন দেশৰ ৰজা তথাপিও মনত সুখ নাই কিহৰ কাৰণে সন্তানহীন ভাবিছে মোৰ এটা সন্তান হলে মই পৃথিৱীৰ আটাইতকৈ সুখী মানুহ হ'ম কিন্তু আসলতে সন্তান হলেই মানুহ সুখী হ'ব পাৰেনে আগৰ কথা মই বাদেই দিলোঁ উদাহৰণ দিম আপোনাক বৰ্তমান সময়তো এনেকুৱা বহুতো মাক বাপেক আছে যিবিলাকে নিজৰ ল'ৰা ছোৱালীৰ কাৰণেহে কান্দি থাকিবলগীয়া হৈছে বেলেগটো নকওঁ মই কোনোবা ড্ৰাগছৰ কবলত পৰিছে কোনোবা এনেকুৱা এটা বেয়া গেঙৰ লগত পৰি গ'ল আৰু পৰি পেলাই অপকৰ্ম কৰিলে মাক বাপেকে সমাজত মুখ উলিয়াব নোৱাৰা হৈছে নিজৰ সন্তানৰ কাৰণে এখন সুখৰ সংসাৰ
অকণমান সন্তানৰ অপকৰ্মৰ কাৰণে গোটেই থান বান্ধি যায়। আৰু আগৰ উদাহৰণ লওক, উগ্ৰসেনৰ পিতেক কংস। তে কংসৰ কাৰণে উগ্ৰসেন সুখত আছিল নে দুখত? কাৰাগাৰত বন্দী কৰি থৈ দিছিল। অংগৰ পিতেক বেন, বেনৰ অত্যাচাৰত থাকিব নোৱাৰি অংগই ৰাজকাৰ্য বাদ দি পলাবলগীয়া হৈছিল। আত্মদেৱ বুলি এজন বিপ্ৰ আছিল, তেওঁৰ পিতেক ধুন্দকাৰী। ধুন্দকাৰী ইমান অত্যাচাৰী, জ্বলি থকা ফলাখৰি আনি মাকৰ মূৰত কোবাইছিল আৰু সেইটো দুখত মাকে কুঁৱাত জাপ দি পেলাই প্ৰাণ ত্যাগ কৰিছিল। বাপেকে পিতেকৰ অত্যাচাৰত থাকিব নোৱাৰি বনলৈ গমন কৰিছিল। গতিকে সন্তান হ'লেই যে মানুহ সুখী হ'ব পাৰিব, ইয়াৰ কোনো গেৰেণ্টি নাই। বৈষ্ণৱ পুত্ৰ বা সংস্কাৰী সন্তান যদি নহয়, তেতিয়াহ'লে মাক বাপেক কেৱল সন্তান জন্ম দিয়ে যদি সুখী হ'ম বুলি ভাবিছে, এইটো এটা ভ্ৰান্ত ধাৰণা। কিন্তু আমি নোহোৱাসকলে ভাবোঁ যে সেইটো হ'লে মই সুখী হ'ম। মই শৰণৰ ওপৰত কৈ আছোঁ, পাহৰি নাযাব। এই ৰজাজনে শেষত বিচাৰি 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 চাওক, আমাৰ যেতিয়া বিপদ আহে আমি যাৰ তাৰ ওচৰত উপায় বিচাৰি যাওঁ। মোৰ এইটো বিপদ আহিছে, অকণমান চাই দিয়াচোন। কোনোবাই হাত দেখুৱালে, কোনোবাই কপাল দেখুৱালে, কোনোবাই কিবা দেখুৱালে, কোনোবাই কিবা। আৰু যদি দেখুৱাজন যদি ঠিক ঠাক আছে তেতিয়াতো ঠিকেই, যদি সুবিধাবাদী হ'ল তেতিয়াহ'লেতো আপোনাক আৰু ভয় খুৱাই দিব। বা অহাই দেৰি কৰি দিলা তুমি, সাংঘাতিক হৈ আছে তোমাৰ, শিৰৰ ওপৰত নৃত্য কৰি আছে শনি ৰাহুৱে। তুমি যদি এইকেইটা কৰ্ম নকৰা তেতিয়াহ'লে ঘৰ পোৱাগেনে নাই তাৰ ঠিক নাই। হাতত কিমান পইচা আছে কোৱা, এতিয়াই কাম ফেৰা কৰি দিওঁ। আৰু পইচা সৰহকৈ উলিয়াই দিলে আপোনাৰ হৈ কিবা কিবি কৰি দিব। সুবিধাবাদী বহুত আছে, সেইকাৰণে উপদেশ বিচাৰি